নমস্কাৰ আসামিজ নিউজ ইনফৰ্ম চাই থকাৰ বাবে কেতিয়ানো দিব অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ হেহত মুখ খুলিলে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে উৰাবাতৰিৰ কিন্তু অভাৱ নাই এফালে ছাত্ৰ ছাত্ৰীয়ে বাট চাই আছে অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ বাবে আজি আপোনালোকৰ বাবে লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ আসল তাৰিখটো কেতিয়া আজিৰ ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে আৰু উৰাবাতৰি চাই থাকিব নালাগে গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব আজি হঠাৎ মুখ খুলিলে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে স্পষ্টকৈ কৈ দিলে কেতিয়া দিব অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে টুইট যোগেদি কৈ দিছে যে এতিয়ালৈকে এইচএছ ৰিজাল্টৰ কোনো ফিক্সড ডেট জাৰি কৰা হোৱা নাই শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ টুইটটো ইতিমধ্যে আপোনালোকে স্ক্ৰীনত চাব পাৰিব লগতে ৰণোজ পেগুৱে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সংবাদ মেলত বহি জনাই দিছে যে মেট্ৰিকৰ ফলাফলৰ দৰে অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলো হঠাৎ দিয়া হ'ব গতিকে ইয়াৰ বাবে কোনো ফিক্সড ডেট জাৰি কৰা নহ'ব শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে স্পষ্ট ভাষাত জনাই দিছে যে যিদিনা ৰিজাল্ট দিয়া হ'ব মাত্ৰ সেইদিনা ৰাতিপুৱা খবৰটো দিয়া হ'ব গতিকে মেট্ৰিকৰ দৰে হঠাৎ ঘোষণা হ'ব অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল জিৰো ৰিপৰ্ট ফ্ৰম আসামিজ নিউজ ইনফৰ্ম মৰিগাঁও আসাম